নমস্কাৰ, আপোনালোকৰ মাজলৈ আজি এটা সৰু ৰেচিপি লৈ আহিছোঁ। আপোনালোকে বাৰু পকা আৰু লেৰেলা জলফাইবোৰ পেলাই দিয়ে নেকি? মই কি কৰিলোঁ চাওকচোন। মোৰ তাত কেইটামান পকা আৰু লেৰেলা জলফাই আছিলে। মই এইদৰে পানীত বইল কৰি ল'লোঁ অলপ সময়ৰ কাৰণে। বেছি সময় নালাগে, খুব বেছি 2-3 মিনিট। তাতে অকণমান নিমখ দি লৈছোঁ। নিমখটো তেতিয়া জলফাইত সোমাই যায়। এয়া 2-3 মিনিটমান হৈ গ'ল। জলফাইখিনি পূৰা বইল হৈ গ'ল। এতিয়া মই জলফাইখিনি এখন কাঁহীত নমাই লৈছোঁ। নমাই লৈ মই এইখিনিৰ পৰা ঠাৰিখিনি আপোনালোকে কেঁচাতেও গুচাই ল'ব পাৰে। মই বইল কৰাৰ পিছত ঠাৰিখিনি গুচাই ল'লোঁ। গুচাই লৈ এতিয়া জলফাইখিনি ধুনীয়াকৈ পিটিকি ল'ম। মই কি বনাম আপোনালোকে চাগে ধৰিব পাৰিছে নিশ্চয়। এয়া ভালদৰে পিটিকি ল'লোঁ। ইয়াতে বহুত কম মছলাৰে একদম ঘৰতে খাবলৈ এবিধ জ্বলা মিঠা আচাৰ খুব ধুনীয়া হয়। এয়া তেজপাত 2টা, শুকান জলকীয়া 3টা আৰু 5 ফোৰণ এচামুচ লৈছোঁ। এতিয়া মছলাখিনি মই এটা কেৰাহীত অলপ ভাজি ল'ম। অলপ সময় ভাজি ল'ম। অকণমান সময় ৰঙা হোৱাৰ পিছত এতিয়া মছলাখিনি এটা মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম। এয়া মই মছলাখিনি এইদৰে গ্ৰাইণ্ড কৰি লৈছোঁ। আপোনালোকে ইয়াতে নিজৰ ইচ্ছামতে মছলা এড কৰিব পাৰে। মই কিন্তু কম মছলাৰে বনাইছোঁ। এয়া মই বহুত মিহি হ'বলৈ দিয়া নাই। অলপ গোটা হৈ থাকিলে আচাৰৰ লগত মছলাটো খাই ভাল লাগে। এয়া এটা কেৰাহীত অকণমান তেল দি লৈছোঁ। মিঠাতেলৰ পৰিমাণটো মই কম দিছোঁ যিহেতু ইয়াতে মই গুড় এড কৰিম মিঠাৰ বাবে। এতিয়া মই তাত অকণমান নিমখ দি লৈছোঁ। মই যিহেতু বইল কৰোঁতে নিমখ দিছিলোঁ, গতিকে নিমখ কমাই দিছোঁ আৰু ইয়াতে অকণমান হালধি দিছোঁ যাতে কালাৰটো ভাল হয়। আৰু তাত মই পিচি লোৱা মছলাখিনি দি দিছোঁ। এতিয়া মছলাখিনি অকণমান সময় লৰোৱাৰ পিছত এতিয়া ইয়াতে মই জলফাই পিটিকাখিনি দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। এই আচাৰটো খাবলৈ খুবেই টেষ্টি হয়। এই আচাৰটো আপোনালোকে ৰুটি বা ভাতৰ লগতো খাব পাৰে আৰু বহুত দিনলৈ থ'লেও বেয়া নহয় আচাৰটো। এতিয়া ইয়াতে মই জিৰা গুড়ি দিছোঁ। জিৰাটো আপোনালোকে মছলাৰ লগত প্ৰথমতেও এড কৰিব পাৰে। মোৰ তাত যিহেতু গোটা জিৰা নাছিলে, গতিকে মই পাউডাৰ জিৰাটোৱে এড কৰিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। ইয়াৰ চেণ্টটো যে ইমান ধুনীয়া আহিছে, আপোনালোকে খাই চাবচোন। এতিয়া ইয়াতে মই গুড় এড কৰিছোঁ। গুড়খিনি আপোনালোকে নিজৰ মতে এড কৰিব পাৰে। যদি বেছি মিঠা লাগে অলপ বেছিকৈ দিব আৰু যদি বেছি মিঠা নালাগে তেতিয়াহ'লে অলপ কমাই দিব। মই মিডিয়াম দিছোঁ। বহুত মিঠাও নহয়, বহুত টেঙাও নহয়, যাতে আচাৰটো তেনেকুৱাকৈ দিছোঁ। এয়া প্ৰায় হৈয়ে গ'ল। অতি কম সময়তে আৰু অতি কম মছলাৰে বনোৱা এবিধ জলফাইৰ আচাৰ। খাবলৈ কিন্তু খুবেই টেষ্টি। এবাৰ খাই চাবচোন। ভাল লাগিছেনে জনাবচোন দেই।